উপস্থিত জ্যেষ্ঠসকলক সন্মান জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। উপস্থিত থকা মোৰ সমনীয়াসকল, কণ কণ ল'ৰা ছোৱালীসকল, ভাইটি ভণ্টিসকল, সকলোলৈ বহুত 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 বেছিকৈ মৰম যাচিছোঁ। আচলতে মই গান গোৱা মানুহ, গতিকে কথা ক'ব বৰ বেছি নাজানো। তাতে আকৌ নেত্ৰকাই ইমান ধুনীয়াকৈ কৈ থৈ গৈছে, মই নাৰ্ভাছেই হৈ গৈছোঁ। তথাপি এটা কথা ক'বলৈ মন গৈছে। বৰ্তমান এই মুহূৰ্তত এই মঞ্চখনত থিয় হৈ পেলাই এটা কথা অনুভৱ কৰিছোঁ। যদি কোনোবাই সোধে যে অসমখন কি হয়, অসমখনটো কেনেকুৱা, আচলতে এইখনেই অসম। ইমান বেছি ভাইব্ৰেণ্ট, ইমান বেছি ৰঙীন, ইমান বেছি চহকী। মই সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা সময়ছোৱাত, যিটো সময়ত হয়তো কোনোবাই কৈছে, কোনোবাই কোৱা নাই, মনৰ ভিতৰতে আছে, আমাৰ সকলোৰে মনত এটা শংকা আছে অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া ভাষাটোৰ কাৰণে। সেই সময়ছোৱাত এনেকুৱা এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে, সেইবাবে তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় প্ৰকাশ কৰিছে, এই সুন্দৰ বাৰ্তাটো প্ৰেৰণ কৰিছে। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ, মই আচলতে কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া এগৰাকী ছাত্ৰী, গতিকে মই অসমীয়া মিডিয়ামত পঢ়া নাছিলোঁ। মোৰ বৰ বেছি এটেচমেণ্টটো নাছিলে। সৰুৰ পৰা অসমক ভাল পাওঁ, কিন্তু সেই ভাল পোৱাটো বেলেগ ধৰণৰ আছিলে। কিন্তু 2015 চনত মই প্ৰথম আমাৰ সাংস্কৃতিক এই পৃথিৱীখনত খোজ দিছিলোঁ। আপোনালোকৰ আশীৰ্বাদত আজিও আছোঁ মই এনেকৈ লাগি। কিন্তু 2015 চনৰ সেই দীপলিনা ডেকা আৰু 2020 চনৰ এই দীপলিনা ডেকাৰ মাজত বৃহৎ পাৰ্থক্য আছে। আৰু সেই পাৰ্থক্যটোৰ মূল হেতুখন, অৰ্থাৎ ব্ৰিজটো হৈছে সদৌ অসম ছাত্ৰ সন্থা। অন্তৰৰ পৰা কৈছোঁ, যেতিয়াৰে পৰা মই জীৱনটো বুজিবলৈ আৰম্ভ কৰিছোঁ, যেতিয়াৰে পৰা মেচিয়ৰ হৈছোঁ, তেতিয়াৰে পৰা সদৌ অসম ছাত্ৰ সন্থাক সন্মান কৰিছোঁ আৰু তেওঁলোকৰ সত্তাটোক বহুত বেছি মানি চলিছোঁ। গতিকে সকলোকে ধন্যবাদ। মই গীত গোৱা মানুহ, গতিকে 21 তাৰিখে মোৰ গীতৰ অনুষ্ঠান আছে। সকলোকে এই মুহূৰ্ততে সকলোকে আমন্ত্ৰণ কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় অসম। এই বিশাল আয়োজন মনলৈ এটা ভাৱ আহিছে। ঐ শুনিওক সৰ্বজন মোৰ অৱচন, ঐ ছাত্ৰ সন্থা থাকে মানে থাকিব। জাতীয় সংগঠন যেতিয়ালৈকে থাকিব, তেতিয়া অসম জীয়াই থাকিব, অসমীয়া মানুহৰ অস্তিত্ব থাকিব। তাৰে জ্বলন্ত প্ৰমাণ এই সমুদ্ৰ, জনসমুদ্ৰ বুলি কয়। বহুতে কৈছিল যে জাতীয় সংগঠনবিলাক ম্লান পৰিল একা আন্দোলনৰ পিছত। সকলোৰে চকু আজি থল হৈছে চাগে। হয়তো ভাল লাগিছে, মনটো ফুলি উঠিছে যে এই প্ৰাকখনত সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে মই ৰাইজক চৰণ খেলিবলৈ পাইছোঁ আৰু এই সাংস্কৃতিক শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰিবলৈ পাইছোঁ। এইখিনি মোৰ ফালৰ পৰা এটা মই প্ৰণাম জনাইছোঁ। আৰু বিভিন্ন জেগাৰ যিসকল সাংস্কৃতিক শোভাযাত্ৰা দল আহিছে, তেখেতসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, জয় অসম।